আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। টাটা ছেমিকণ্ডাক্টৰ ৰিক্ৰুইটমেণ্ট 2026 বৰ্ষৰ বাবে বহুতো পদ মুকলি কৰি দিছে জাগিৰোড টাটা ছেমিকণ্ডাক্টৰ ৰিক্ৰুইটমেণ্ট। এই ভিডিঅ'টিত মই আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন এজ লিমিট চিলেকশ্যন প্ৰচেছ কেতিয়াৰ পৰা আবেদন হৈছে, ইয়াৰ লাষ্ট ডেট কেতিয়া, টোটেল ভেকেঞ্চি, আৰু ইয়াত আপোনালোকে কোনো ধৰণৰ এক্সামিনেশ্যন দিব নালাগে, বিনা এক্সামিনেশ্যনতে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব। ইয়াত আপোনালোকে টাটা ছেমিকণ্ডাক্টৰ ৰিক্ৰুইটমেণ্ট, ইয়াতে টেকনিকেলৰো পষ্ট আছে আৰু নন টেকনিকেলৰো পষ্ট আছে। আপোনালোকে দুই ধৰণে ইয়াত পষ্ট দেখিবলৈ পাব। ইয়াতে টোটেল ভেকেঞ্চি হৈছে 27,000। প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপনৰ বাবে চৰকাৰে ঘোষণা কৰিছে। সংক্ষিপ্ত তথ্য: প্ৰতিষ্ঠান টাটা ইলেক্ট্ৰনিক্স, প্ৰকল্প ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট। স্থান হৈছে জাগিৰোড, মৰিগাঁও, অসম। মুঠ ইয়াতে বিনিয়োগ কৰা আছে 27,000 কোটি, আৰু ইয়াতে আপোনালোকৰ বাবে 27,000 ইয়াত পদ মুকলি কৰি দিছে। ইয়াতে আপোনালোকৰ পদসমূহ এনেকুৱা ধৰণৰ: অপাৰেটৰ আপোনালোকৰ থাকিব, প্ৰডাকশ্যন এছ'চিয়েট থাকিব, টেকনিচিয়ান, কোৱালিটি ইনস্পেক্টৰ থাকিব, প্ৰচেছ ইঞ্জিনিয়াৰ, মেইনটেনেন্স ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, মেকানিকেল ইঞ্জিনিয়াৰ, ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰ, IT ইঞ্জিনিয়াৰ, HR এক্সিকিউটিভ, ফাইনেন্স এক্সিকিউটিভ, ষ্ট'ৰ এক্সিকিউটিভ, লিংগুইষ্টিক্স এক্সিকিউটিভ, এডমিন ষ্টাফ, চিকিউৰিটি ষ্টাফ, হাউচকিপিং ষ্টাফ, ছুপাৰভাইজাৰ, মেনেজাৰ, ছিনিয়ৰ মেনেজাৰ। ইয়াতে অত্যাধিক পদ আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকে 8 পাছৰ পৰা আৰম্ভ কৰি আপোনালোকে গ্ৰেজুৱেশ্যন, পোষ্ট গ্ৰেজুৱেশ্যন, ডিপ্ল'মালৈকে আপোনালোকে ইয়াত দেখিবলৈ পাব পদসমূহ। ইয়াতে আপোনালোকে কি কি শিক্ষাগত অৰ্হতা লাগিব, পোনপ্ৰথমতে ইয়াতে 8 পাছটো যদিও ইয়াতে মেনশ্যন কৰা নাই, আপোনালোকে পৰৱৰ্তী সময়ত যিটো নেকি অফিচিয়েল নটিফিকেশ্যন ওলাব, সেইটোত আপোনালোকে নিশ্চয় 8 পাছৰ পৰা দেখিবলৈ পাব। ইয়াতে দিয়া আছে পোনপ্ৰথমতে আপোনালোকৰ মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ, ITI, ডিপ্ল'মা, BSc, BTech আৰু MTech, MBA, গ্ৰেজুৱেট। আপোনালোকৰ যিকোনো ষ্ট্ৰীম হ'ব পাৰে, আৰ্টছ, ছায়েন্স, কমাৰ্চ, পষ্ট গ্ৰেজুৱেট। ইয়াতে বয়সৰ সময়সীমা বুলিবলৈ আপোনালোকৰ 18 পৰা 40 বছৰলৈকে হ'ব। ইয়াত কোম্পানীয়ে নিৰ্ধাৰিত কৰিব, ঠিক আছে। ইয়াতে আপোনালোকে অফিচিয়েল যেতিয়াই নটিফিকেশ্যনটো ওলাব, তেতিয়াই আপোনালোকে কিন্তু ইয়াতে সবিশেষ জানিব পাৰিব এজ লিমিটৰ বিষয়ে, ঠিক আছে। ইয়াতে এতিয়া মই যিখিনি পদ কৈছোঁ এইখিনি ছেম আহিব, কিন্তু ইয়াতে কিছুমান আপোনালোকৰ যিটো নেকি পষ্ট হয় সেইবোৰ অকণমান চেঞ্জ হ'ব পাৰে, ঠিক আছে। ইয়াতে মই আপোনাক জনাইছোঁ অনলাইন এপ্লাই কেতিয়াৰ পৰা আপোনালোকৰ হ'ব, সেইটো আপোনালোকে হয়তো নেক্সট মান্থৰ পৰা আপোনালোকে দেখিবলৈ পাব। আপোনালোকে এটাই কথাই আপোনালোকে জানি লওক, 2026 বৰ্ষতে আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ ইয়াৰ বিষয়ে বহুতে নেজানে, আৰু বহুতে ইয়াৰ বাবেও ভিডিঅ'বিলাক নবনায়, যিহেতু এইটো গভৰ্ণমেণ্ট চাকৰি নহয়, সেইবাবে বহুতে নেজানে। আপোনালোকে অসমৰ যদি হয়, আপোনালোকে অসমতে যদি চাকৰি কৰিবলৈ বিচাৰে, আপোনালোকৰ যেনেকুৱা ধৰণৰ অসম চৰকাৰে যেনেকুৱা ধৰণৰ গ্ৰেড 3 গ্ৰেড 4 বিলাক পদ ওলায়, তেনেকুৱা ধৰণে আপোনালোকে ইয়াতো চেলাৰীসমূহ পাব, ছেম হ'ব, ঠিক আছে। ইয়াতে আপোনালোকৰ এটাই কথা, আপোনালোকে যদিহে কাম কৰে তেতিয়াহ'লে ইয়াত আপোনালোকে পইচা পাব, আৰু যদি আপোনালোকে ছুটি কৰে, এনেকুৱা আছে আপোনালোকৰ বাবে, সেইটো অফিচিয়েল নটিফিকেশ্যন অহাৰ পিছতহে আপোনালোকে জানিবলৈ পাৰিব ছুটি পাবনে নাই, কি গোটেইখিনি আপোনালোকে জানিবলৈ পাৰিব, ঠিক আছে। ইয়াতে আপোনালোকৰ অনলাইন 2026 বৰ্ষতে হ'ব, আৰু ইয়াত আপোনালোকৰ এক্সামিনেশ্যন প্ৰত্যেকটো পষ্টৰ বাবে নহ'ব পাৰে, কোনোবা এটা পষ্টৰ বাবে হ'ব পাৰে। এক্সামিনেশ্যন নামটোহে হ'ব মাত্ৰ, বাকীখিনি আপোনালোকৰ ইণ্টাৰভিউ হ'ব, সেইটো চিয়'ৰ। প্ৰতিটো পষ্টৰ বাবে ইণ্টাৰভিউ হ'ব, কাৰণ যিহেতু ডাঙৰ এটা কোম্পানী হয় টাটা ছেমিকণ্ডাক্টৰ, যিহেতু আপোনালোকক এটা ইণ্টাৰভিউ ল'বই, ঠিক আছে। ইয়াতে আপোনালোকৰ জেনেৰেল আপোনালোকৰ আবেদন মাচুল, ঠিক আছে। ইয়াতে আগৰ পৰাই টাটা ৰিক্ৰুইটমেণ্টবিলাক ওলাই আছে, আগৰ পৰাই ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ লোৱা হোৱা নাই, আৰু এইবাৰত নল'ব। নিৰ্বাচন প্ৰক্ৰিয়া আপোনালোকৰ পোনপ্ৰথমতে অনলাইন এপ্লিকেশ্যন আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব, আৰু আপোনালোকৰ তাৰপিছত আপোনালোকৰ ৰিটেন টেষ্ট, মানে এই ৰিটেন টেষ্টটো আপোনালোকৰ ভাইভাৰ জৰিয়তে হ'ব, ঠিক আছে। প্ৰতিটো পষ্টৰ বাবে নহয় ৰিটেন টেষ্টটো, কোনোবাটো পষ্টৰ বাবে হ'ব, ঠিক আছে। আৰু আপোনালোকৰ টেকনিকেল ইণ্টাৰভিউ হ'ব, HR ইণ্টাৰভিউ হ'ব, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল টেষ্ট এটা কৰা হ'ব, যিহেতু ছেমিকণ্ডাক্টৰৰ আপোনালোকে জবটো কৰিব। আপোনালোকৰ তাতে বিভিন্ন ধৰণৰ আপোনালোকৰ যদি বেমাৰ থাকে, তেনেকুৱা ধৰণৰ আপোনালোকে সেই চাকৰিটো কৰিব নোৱাৰিব, সেইবাবে কোম্পানীৰ ফালৰ পৰা মেডিকেল এটা টেষ্ট কৰা হ'ব।
আৰু দৰমহা আপোনালোকে বহুত বেছি পাব গ্ৰেড 4 পৰা আপোনালোকে গ্ৰেড 3 গোটেইখিনি ইয়াত পাব ঠিক আছে অপাৰেটৰ 18,000 পৰা 30,000লৈকে পাব টেকনিচিয়ানৰ কাৰণে 25,000 পৰা 45,000 ডিপ্ল'মা ইঞ্জিনিয়াৰৰ কাৰণে 30,000 পৰা 50,000 গ্ৰেজুৱেট ইঞ্জিনিয়াৰৰ কাৰণে 40,000 পৰা 80,000 ছিনিয়ৰ ইঞ্জিনিয়াৰ মেনেজাৰসকলৰ বাবে 80,000 পৰা 2 লাখ টকালৈ আপোনালোকে ইয়াত পাৰ মান্থ চেলেৰি পাব ইয়াতে বহুত বেছি চেলেৰি আপোনালোকৰ যদি স্কিল আছে যদি ডিপ্ল'মা আছে ইয়াতে আপোনালোকে ইয়াতে এপ্লাই কৰি ল'ব কাৰণ ইয়াত বহুত আপোনালোকে বেছি চেলেৰি পাব ইয়াতে কি আপোনালোকৰ ডকুমেণ্ট লাগিব আধাৰ কাৰ্ড লাগিব পাছপৰ্ট চাইজ ফটো এডুকেশ্যনেল চাৰ্টিফিকেটখিনি লাগিব এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে আৰু আপোনালোকৰ ৰিজিউমটো লাগিব অৰ্থাৎ আপোনাৰ যেনেকৈ বায়'ডাটা ঠিক আছে সেইটো লাগিব পান কাৰ্ড কাষ্ট চাৰ্টিফিকেট আৰু বেংক একাউণ্টটোও লাগিব ঠিক আছে কেনেকৈ আবেদন কৰিব ইয়াতে এতিয়ালৈ মাত্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণাহে কৰা হৈছে যে 70,000 পদ আহিব কিন্তু ইয়াত কেতিয়াৰ পৰা আবেদন হ'ব সেইটো কোৱা নাই অতি শীঘ্ৰে আহিব এটা আপোনালোকৰ বাবে চান্স আছে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে বহুত ডাঙৰ সুযোগ আপোনালোকৰ বাবে ইয়াতে আপোনালোকে কোন ধৰণৰ এই সুযোগ আপোনালোকে মিছ নকৰিব কাৰণ 70,000 চাকৰি আপোনালোকৰ 8 পাছৰ পৰা আৰম্ভ কৰি ডিপ্ল'মা পষ্ট গ্ৰেজুৱেশ্যনলৈকে আপোনালোকে এই পদ দেখিবলৈ পাব ইয়াতে মই আপোনালোকক জনালোৱে এইখিনি আৰু ইয়াতে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাই পেলাই আপোনালোকে চাব পাৰিব জাগিৰোড ছেমি কণ্ডাক্টৰ টাটাৰ আপোনালোকে সেই ৱেবছাইটত যাই পেলাই আপোনালোকে চাব পাৰিব ঠিক আছে এতিয়া মই আপোনালোকক জনাই দিলোঁ যে আপোনালোকে এইখিনি পদত আৰু আপোনালোকে কোৱালিফিকেশ্যন অনুযায়ী আপোনালোকে পদসমূহত আবেদন কৰিব পাৰিব এতিয়া টোটেল ভেকেঞ্চিতে মই আপোনালোকক জনাই দিছোঁ 27,000 পদ ইয়াতে আপোনালোকৰ 70,000 প্লাছো হ'ব পাৰে ঠিক আছে 70,000তকৈ কম নহয় কাৰণ বহু আগৰ পৰা এই প্ৰকল্পটো চলি আছে সেইবাবে ইয়াতে আপোনালোকে 70,000 পদৰ অধিক দেখিবলৈ পাব ঠিক আছে মিনিমাম আপোনালোকৰ 70,000 পদ ইয়াতে বহু আগৰ পৰা পদসমূহ মুকলি কৰি দি আছিলে কিন্তু এইবাৰ বহুত বেছি ডাঙৰ এটা ভেকেঞ্চি তেওঁলোকে ৰিকুইট কৰিব ঠিক আছে এতিয়া আপোনালোকে এইখিনি জানি থওক যে ডকুমেণ্টবিলাক আপোনালোকে ৰেডি কৰি ৰাখক কোনোবা এটা দিনত তেওঁলোকে কৰিব আৰু আপোনালোকৰ বাবে বেছি সময় নিদিব কাৰণ আগৰ পৰা চলি আছে 20 দিন বা 15 দিন এনেকুৱা ধৰণৰ এপ্লাই কৰিবলৈ ডেট দিয়ে তেওঁলোকে সেই সময়তে যদি আপুনি নকৰে তেনেহ'লে আপুনি কিন্তু ইয়াৰ পৰা আপোনালোকে চাকৰিটো এটা ডাঙৰ আপোনালোকে সুযোগ হেৰুৱাব ঠিক আছে সেইবাবে মই কৈছোঁ আপোনালোকে যিটো নেকি টাটা ছেমি কণ্ডাক্টৰ সেইটো ৱেবছাইটত গৈ পেলাই আপোনালোকে চাই থাকিব যদিও বা আপোনালোকে সেইটো নকৰে তেনেহ'লে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এই চেনেলটোতে মই আপোনালোকক ভিডিঅ' দি থাকিম টাটা ছেমি কণ্ডাক্টৰ ৰিক্ৰুটমেণ্টৰ বিষয়ে ইয়াতে আপোনালোকে এই চেনেলটোতে পাব আপোনালোকে গোটেইখিনি জানিবলৈ পাৰিব ঠিক আছে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে আপোনালোকে ADRE 3.0 বাবে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কেইখনমান কিতাপ দিয়া আছে আপোনালোকে বাই কৰি ল'ব পাৰে আৰু অতি শীঘ্ৰে আপোনালোকৰ বাবেও সুখবৰ যে গোটেইখিনি বিভাগ স্বাস্থ্য বিভাগ বা ADRE গোটেইখিনি আপোনালোকে অতি শীঘ্ৰে পদসমূহ মুকলি কৰি দিব আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব সেইবাবে কৈছোঁ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আছে আপোনালোকৰ বাবে কিতাপখিনি আপোনালোকে বাই কৰি পঢ়িব পাৰে ধন্যবাদ